কি হ'ল সেই সৰুতে মাক কয় বিয়া নাপাতো এনেকুৱা ধৰণৰ মানে এনি টাইম মানে মই এইটোৰ এগেইনষ্টতে মানে কিন্তু মানে সেইকাৰণে সেনেকুৱা ষ্টেবল ৰিলেশ্যনশ্বিপো নাছিল বুলি ক'ব পাৰি কিন্তু আৰু এই লাষ্ট এই 27-28 বছৰত যেতিয়া তুমি ভাবিছা যে বিয়া নাপাতো তেতিয়াই মই ভাবিছে চিৰিয়াছ ৰিলেশ্যনশ্বিপত সোমাইছোঁ আচ্ছা সোমাই আৰু এতিয়া বিয়াই পাতিলোঁ আৰু ভাল কেনেকৈ আৰম্ভ হ'ল মই সেইখিনি কথা পাতিব লাগিব আজি আৰম্ভ মানে যিহেতু গানৰ ৰিলেটেডে আছিলে তেখেত যিহেতু মানে মেনেজমেণ্টতে আছিলে মেনেজ কৰিছিলে তাৰপিছত তেনেকেই চিনাকি আৰু মানুহজন মানে কি হয় অলপমান বেলেগ ধৰণৰ মানে এই মই মানে অকণমান বেছি চেল বেলাই থকা ল'ৰাবিলাক ভাল নাপাওঁ মানে বেছি কথা পাতি থকা ভাল নালাগে মানে অলপমান এটিটিউডত থাকে মানে ভিতৰৰ পৰা মানে বিচাৰে কিন্তু নেদেখায় মানে চবেই ইমান হৈ গ'লে সি পালে মানে নাচায় মোৰ ফালে তেনেকুৱা আৰু এটা বহুত কিউট স্মাইল আছে মানে একদম স্মাইলটো দিব চাবও কিন্তু মানে পাত্তা নিদিয়ে কথা চথা নাপাতে এনেকুৱা ধৰণৰ সেইটোতে মোক এট্ৰেক্ট কৰিলে আৰু সেইটোৱে মানে ফাৰ্ষ্ট এটা মানে হেৰি আৰু তাৰপিছত লাহেকৈ আৰু জানাই আৰু প্ৰেম হৈ গ'ল আৰু আপুনিয়ে কথা পতা ষ্টাৰ্ট কৰিছিলে তেওঁৰ ফালৰ পৰা কথা পতা ষ্টাৰ্ট হৈছিলে ইছৰাম 7 বছৰ হ'ল নহয় পাহৰি থাকিলোঁ 7 বছৰ বাপৰে 7 years 2000